Who is Hemanta Biswa Sarma? কোন হেমন্ত বিশ্ব শৰ্মা হয়? Who is Hemanta Biswa Sarma? What do you mean? Your answer, Chief Minister of the Assam. What mean? Where from the station mean? Mean he is a bank of rivers will irrigation people, but forest going to forest land. মানে ভেৰি আপুনি জুকাই আছে মিয়াক ইমান জুকাব নালাগে আৰু এজন চিফ মিনিষ্টাৰ হয় ইমান জুকাব নালাগে মিয়াৰ সংঘাত কিয় চলাব লাগে বাকী সংঘাত চলাক যি হু ইজ হেমন্ত বিশ্ব শৰ্মা কোন হেমন্ত বিশ্ব শৰ্মা হয় কি কৰিছে আমাক কি সহায় কৰিছে কি আখ্যাত দি আছে এইবিলাক কথা কৈছে আমাৰ সকলোৱে মৰম দিয়া বা সকলোৱে চিনাকি হোৱা সুকুৰ আলীয়ে কি ক'লে আপোনালোকে নিউজত চাব যে হু ইজ হেমন্ত বিশ্ব শৰ্মা এইবিলাক কথা কৈছে কিহৰ কাৰণে এইবিলাক কথা ক'লে আৰু কিহৰ কাৰণে খং উঠিলে আপোনালোকে নিউজত চাই ল'ব সুকুৰ আলীটো সকলোৱে চিনি পায় সঁচাই এতিয়া আপোনালোকে চাব আকৌ এবাৰ ইলেকশ্যনত হাত দিছে বা হাত দাঙিছে আমাৰ সুকুৰ আলীয়ে সকলোৱে ছাপোৰ্ট কৰি যাব মই এইবিলাক কোৱা নাই যে সুকুৰ আলী বেয়া সুকুৰ আলীয়ে কিবা এটা কাম কৰিছে এইবিলাক আমি নকওঁ আমাৰ মুখে এইবিলাক নকওঁ সকলোৱে ছাপোৰ্ট কৰিব লাগে আৰু আমাৰ মামা কি কথা ক'লে চাব গতিকে আপোনালোকে চাই ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট কৰি জনাব কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা আৰু এইটো নিউজটো হ'ল তিনিটা আনিছোঁ মই এটা জুবিনদাৰ বাবে আনিছোঁ আমাৰ মামাই 10 তাৰিখে এটা SIT কি কথা ক'ব এইবিলাক নিউজত আকৌ এবাৰ ক'লে বা মুখ খুলিলে আমাৰ জুবিনদাৰ কাৰণে নিয়াই কেতিয়া পাব 18 ডিচেম্বৰ লাষ্ট বুলি আপোনালোকে গমেই পাইছা 18 ডিচেম্বৰ লাষ্ট 8 বা 10 ডিচেম্বৰত জুবিনদাক কেনেকৈ হত্যা কৰিছিল আৰু হত্যাকাণ্ড এজন আছিল এই এজন মানুহ কোন আছিলে চেমকানো আছিল না খেদাটো আছিল এইবিলাক কথা সব গম পাব 10 তাৰিখে সেইকাৰণে আমাৰ মামাই উল্লেখ কৰিছে যে 10 তাৰিখে SIT সম্পূৰ্ণ কথা আপোনালোকক জনাই দিব ঠিক আছে নিউজটো চাই ল'ব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই ল'ব সুকুৰ আলীৰ হ'ব নিউজটো আৰু এটা মামাৰ হ'ব জুবিনদাৰ বাবে ঘোষণা কৰিছে ঠিক আছে চাই লোৱা Who is Hemanta Biswa Sarma? Direct minority target and directly Mia target. What do Mia? Your answer, Chief Minister of the Assam. What Mia? Where from the station Mia? Mia he is a bank of rivers will irrigation people, but forest going to forest land. Chief Minister of the Assam. He is a Mia target. He is a eviction Mia. You will insult Mia. You will hurt Mia. What? You have ingrat Mia doing now, Chief Minister of the Assam. Where from the station, Mia? Why shall go to? From. See you, Chief Minister of the Assam. Please, silent, Chief Minister of the Assam. আপুনি সাইলেন্ট থাকক এইবিলাক লৈ মাথা মাৰিব নালাগে ৰাজনীতিক ইউৰ পলিটিকেল গেম এইটো ৰাজনীতিক গেম খেলিবৰ কাৰণে এইবিলাক কৰি আছে মই সেইটো কাৰণে আহ্বান জনাইছোঁ চিফ মিনিষ্টাৰক আপোনালোকে অলপ মনে মনে থাকিবলৈ জনাইছোঁ মিয়াক আপুনি বহুত খেপুৱাই আছে বহুত আপুনি কৰি আছে মই বহুত খেপুৱালে আপোনালোকে বহুত বিষম মানে ভেৰি আপুনি জুকাই আছে মিয়াক ইমান জুকাব নালাগে আৰু এজন চিফ মিনিষ্টাৰ হয় ইমান জুকাব নালাগে মিয়াৰ সংঘাত কিয় চলাব লাগে বাকী সংঘাত চলাক যিজনে ভাৰতীয় নাগৰিক নহয় সিহঁতকে কৰক দম আছে যদি সাহস আছে যদি no citizen of India people your eviction my challenge chief minister of the how dare you the chief minister of the Assam তোমাৰ সাহস আছে যেনে ভাৰতীয় নাগৰিক নহয় তেখেতক খেদিবলৈ কনফিউজ চিফ মিনিষ্টাৰ কনফিউজ থ্যাংক ইউ ঠিক আছে বন্ধুসকল এতিয়া সুকুৰ আলীৰ নিউজটো
সম্পূৰ্ণকৈ শেষ হ'ল এতিয়া জুবিনদাৰ ন্যায় কেতিয়া পাব এইটো চাই লোৱা আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাই ল'লে গম পাবা এতিয়া চাই লোৱা নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এটা SIT অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লোঁ মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছোঁ এণ্ড উইল ফ'ল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে চ' উই হেভ বুক 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া
আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ মই একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছোঁ কাগজ চ' আই এম এৱেৰ today officially because investigation is completed MHCৰ পৰা অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে this investigation will not be completed আৰু তাত কোৱাইছে আপোনালোকে কিয় মাতিছে আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুখুধো আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত সব খালি এছআইটি বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেণ্ট দিব that is a job of a court but I have faith in my team যে আমাৰ টিমে প্ৰফেশনেলি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰি জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এছআইটিয়ে প্ৰথম চাৰ্জশিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এছআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশিট দিয়ক তাৰ পিছত এক্সপান্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা এছআইটি তদন্ত নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল
কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো and we will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় ঠিক আছে আপোনালোকে নিউজটো দেখিলা ভিডিঅ'টো এইখিনিতে ইন কৰিলোঁ আৰু নেক্সট আপডেট লগ পাম বন্ধুসকল কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব ঠিক আছে নেক্সট আপডেট লগ পাম জয় আই অসম ধন্যবাদ আৰু জুবিনৰ কাৰণে এটা কমেণ্ট লিখি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ ঠিক আছে বাই বাই